হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বিহু আহি পালেহিয়ে, সেইকাৰণে ভাবিলোঁ আজি বৰা চাউলৰ গুড়, তিল, নাৰিকল দিয়া এটা পিঠা ৰেচিপি আগবঢ়াওঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লকচোন। সেই পিঠা বনাবলৈ কিনো সামগ্ৰী লাগিব। এফালে মই এয়া বৰা চাউল 1.5 কেজি উলিয়াই ল'লোঁ। এতিয়া এয়া আধা ঘণ্টাৰ কাৰণে মই পানীত তিয়াই থ'ম। আধা ঘণ্টাৰ পাছত এনেদৰে বাঁহৰ খৰাহী এটাত টুকি থ'ম, ভালদৰে পানীখিনি নিয়ৰ হ'বলৈ। যদি পানী থাকে মানে পিঠাগুড়ি খুন্দিবলৈ অলপ দিগদাৰ হয়। ইয়াত টুকাৰ পাছত ইয়াত ঢেঁকীত দিয়া হৈ গ'ল। পিঠাগুড়ি খুন্দা হৈ গ'ল। এয়া দেখিছেনে, পিঠাগুড়ি ইমানখিনি হ'ল। এফালে এয়া মই জুইকুৰা লগাই ল'লোঁ, কাৰণ এতিয়া তিল ভাজিব আছে। তিলখিনি ভজাৰ আগত মই ভালদৰে তিলখিনি ধুই ৰ'দত শুকুৱাই লৈছোঁ। কেৰাহী গৰম হোৱাত তিলখিনি দি দিলোঁ। তিলখিনি মই যেতিয়ালৈকে তিলখিনি ভালদৰে ফুটি নুঠে তেতিয়ালৈকে মই ভাজি থাকিম। দহ 15 মিনিটমান ভজাৰ পাছত এয়া মোৰ তিল ফুটি উঠিছে আৰু তিল ফুটি উঠিছে। এইখিনি মোৰ হৈ গৈছে তিল ভজা। এতিয়া মই ডিছ এখনত এনেদৰে লৈ ল'লোঁ। এতিয়া এইখিনি মিক্সিত মই খুন্দি ল'ম। নাৰিকলটো গুচাই লোৱা হ'ল। তাৰপাছত এইটো মই এতিয়া সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ওপৰৰ যিটো বাকলি সেইটো এৰুৱাই ল'ম। এনেদৰে এৰুৱাই ল'ম। সম্পূৰ্ণ ওপৰৰ বাকলিটো এৰুৱাই লোৱা হৈ গৈছে। এয়া নাৰিকল কাটি লোৱা হৈছে প্ৰায়। এতিয়া এইখিনি মিক্সিত গুড়ি কৰি ল'ম ভালদৰে। এয়া গুড়ি কৰি লোৱা হৈ গ'ল। নাৰিকলখিনি ভাজিবৰ কাৰণে কেৰাহী এটা পাতি ল'লোঁ। কেৰাহীটো গৰম হোৱাত নাৰিকল দি দিলোঁ। নাৰিকলখিনি সম্পূৰ্ণ ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব, নহ'লে পিঠাটো সোনকালে বেয়া হৈ যাব। আৰু এটা কথা মন কৰিব, নাৰিকলখিনি ভাজোঁতে জুইকুৰা কমাই ল'ব লাগিব। যদি গেছত ভজা হয় গেছটো কমাই ল'ব লাগিব, আৰু জুইত ভাজিলে জুইকুৰা কমাই লৈছোঁ। এয়া দেখিছে, এয়া মোৰ প্ৰায় ভজা হৈ গৈছে আৰু ৰঙচুৱা হৈছে। এনেকুৱা ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া কাঁহীত আৰু এফালে এতিয়া মই গুড় লৈ লৈছোঁ। এই গুড়খিনি এনেদৰে কাটি ল'ম। সম্পূৰ্ণ মিহি মিহি হোৱাকৈ কাটি লৈছোঁ। এয়া মোৰ গুড় কটা প্ৰায় হৈ গৈছে, দেখিছেনে? একেবাৰে মিহিকৈ কাটিছোঁ গুড়খিনি। এনেদৰে মিহিকৈ কাটিব লাগিব গুড় পিঠাত দিবৰ কাৰণে।
গুড় কাটি হোৱাৰ পাছত ইয়াত তিল গুড় নাৰিকল সম্পূৰ্ণ এয়া এনেদৰে মিক্স কৰি দিলোঁ আৰু এয়া আমাৰ পিঠা বনাবৰ কাৰণে ৰেডি হৈ গ'ল আৰু এইখিনি জুইৰ ওপৰত টাৱাখন পাতি দিলোঁ গৰম হৈছে আৰু টাৱা এতিয়া পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ আৰু যদি আপোনালোকে পিঠা বনোৱা ৰেচিপিটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আজিলৈ আহোঁ আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই